মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল আজি তোমালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ' তো চাওক আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যিবোৰ প্ৰশ্ন উত্তৰ আমাৰ প্ৰায় সকলো ধৰণৰ এক্সামত মক টেষ্ট এক্সামত আহিয়ে থাকে আৰু সেই প্ৰশ্ন উত্তৰসমূহৰ পৰা আজি আলোচনা কৰিম 18 নম্বৰ প্ৰশ্ন উত্তৰৰ পৰা কিয়নো ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি বাকি প্ৰশ্নসমূহ আলোচনা কৰিছোঁ তোমালোকে চেনেলটোত ভিজিট কৰি চাই ল'বা তো চাওক তোমালোকে এই যিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম সেইকেইটাৰ ভিতৰত তোমালোকে কেই নম্বৰ পোৱা তোমালোকে কমেণ্ট কৰিবা আৰু লগে লগে মই প্ৰশ্ন উত্তৰ কৈ দিয়াৰ আগতে তোমালোকে কমেণ্ট কৰি উত্তৰ কৈ দিব পাৰা আৰু নিজে নিজে কল্পনা কৰি ৰাখিব পাৰা তাৰ পিছত মোৰ উত্তৰৰ লগত মিলাই ল'বা তো প্ৰথমে চাওক 18 নম্বৰ প্ৰশ্ন দিয়া হৈছে 2011 চনৰ জনসংখ্যা লোকপিয়লৰ তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কিমান ইয়াৰ উত্তৰটো হ'ব মই অলপ লাহেকৈ কম কিয়নো তোমালোকে কমেণ্ট কৰিব পাৰা বা মনে মনে ভাবিব পাৰা ইয়াৰে উত্তৰটো হ'ব 72% ইয়াৰ উত্তৰটো হ'ব 72% তাৰ পিছত চাওক কেতিয়া অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হৈছিল কেতিয়া অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব চাওক ইয়াৰ উত্তৰটো হ'ব 1948 চনত তোমালোকে পাৰিলে কমেণ্ট কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত চাওক নিম্নলিখিত কোনখন বা কোন কেইখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে অসমে কোন দুইখন বা কোনখন দেশৰ সৈতে অসমে কি কৰিছিল আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰিছিল ইয়াৰে উত্তৰটো হ'ব তোমালোকে নিশ্চয় জানা ইয়াৰ উত্তৰটো হ'ব ভূটান আৰু বাংলাদেশ ইয়াৰ উত্তৰটো হ'ব ভূটান আৰু বাংলাদেশ তো তাৰ পিছত চোৱা 21 নম্বৰ প্ৰশ্ন কাক ভাৰতৰ বনপুৰুষ বুলি কোৱা হয় কাক ভাৰতৰ বনপুৰুষ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব যাদৱ পায়েং ভাৰতবৰ্ষৰ বনপুৰুষ বুলি কোৱা হয় তাৰ পিছত চাওক অসমৰ নিম্নলিখিত কোনটো সুৰক্ষিত এলেকাত সোণালী লাঙুৰৰ বাবে বিখ্যাত ইয়াৰ উত্তৰটো হ'ব চক্ৰশিলা অভয়াৰণ্য তোমালোকে এইকেইটাৰ ভিতৰত কেইটা প্ৰশ্ন উত্তৰ পোৱা কমেণ্ট কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত চাওক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ইয়াৰে উত্তৰটো হ'ব ভট্টদেৱ তোমালোকে সকলোৱে জানা প্ৰায় ভট্টদেৱ তাৰপিছত চাওক অসমৰ প্ৰথম সনেট কবি কোন অসমৰ প্ৰথম সনেট কবি কোন ইয়াৰে উত্তৰটো হ'ব হেমচন্দ্ৰ গোস্বামী হ'ল অসমৰ প্ৰথম সনেট কবি তাৰপিছত চাওক অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব প্ৰহ্লাদ চৰিত তাৰপিছত চাওক দিয়া হৈছে অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ইয়াৰে উত্তৰটো হ'ব ইয়াৰ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ তাৰপিছত চাওক প্ৰথম অসমীয়া ব্যাকৰণ কোনে লিখিছিল তোমালোকে প্ৰায় সকলোৱে জানা যে উইলিয়াম ৰবিনছে অসমীয়া প্ৰথম ব্যাকৰণ লিখিছিল ইয়াৰ উত্তৰটো হ'ব উইলিয়াম ৰবিনছ তাৰপিছত চাওক অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক এতিয়া কথাটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা তেন্তে কথাটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ইয়াৰ উত্তৰটো হ'ব শৰৎচন্দ্ৰ গোস্বামী কি কৰিছিল অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক আছিল তাৰপিছত চাওক অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ইয়াৰে উত্তৰটো হ'ব চন্দ্ৰকান্ত অভিধান অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অভিধানখনৰ নাম হ'ল চন্দ্ৰকান্ত অভিধান তাৰপিছত চাওক চিৰাজ নাটকখনৰ নাট্যকাৰজনৰ নাম কি ইয়াৰে উত্তৰটো হ'ব ফণী শৰ্মা
চিৰাজ নাটকখনৰ নাট্যকাৰজনৰ নাম হ'ল ফণী শৰ্মা। তাৰপিছত চাওক ভানুমতী উপন্যাসখনৰ উপন্যাসগৰাকী কোন আছিল? ভানুমতী উপন্যাসখনৰ উপন্যাসগৰাকী কোন আছিল? ইয়াৰে উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। ভানুমতী উপন্যাসখনৰ উপন্যাসিকগৰাকী আছিল পদ্মনাথ গোহাঁই বৰুৱা। তাৰপিছত চাওক সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব প্ৰথম পুথিখনৰ নাম আছিল বনফুল। মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো সমাপ্তি কৰিবলৈ গৈ আছোঁ, কিয়নো মই জানো যে ভিডিঅ' বৰ বেছি দীঘল হ'লে তোমালোকে বৰিং ফিল কৰা। আৰু এতিয়া কথাটো হ'ল তোমালোকে কেইটা প্ৰশ্ন উত্তৰ পাৰিছা কমেণ্ট কৰি ক'বা। আৰু পিছত তোমালোকৰ 33 নম্বৰ প্ৰশ্ন উত্তৰৰ পৰা আলোচনা কৰা হ'ব। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক এটা কৰিবা, চেনেলটোত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।